বহু গুণে ঘুরিয়া দেব তুমি এদিন হলে পড়িব কিসে তো কি হতে কি কিসাবে এবার যা তুমি বাবা এবার যা তুমি বাবা যদি ওখাবি কিসিকে ডিব্ৰুগড় পাৰ্কলে লৈ যাবি কাষতে ভাবি যিমান মৰম লাগে তোৰ সেইদিনাই লৈ লবি যিমান মৰম লাগে তোৰ সেইদিনাই লৈ লবি সেইদিনাই লৈ কল্পজিতক ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত আকৌ কল্পজিতৰ ওচৰলৈ আহিম। কিন্তু বিহুৰ বতৰ মই দুজনক এইফালে কৈলাশকে আৰু এজনক আৰু দুজনমান গৈছে বাৰু তথাপি তেখেতক বিহুৰ বতৰত যিটো আমাৰ পৰম্পৰা হাঁহ কুকুৰা অনা সেই পৰম্পৰাটো পালন কৰিব যাবলৈ অনুৰোধ জনাইছো। যদি কেনেবাকে পাই যায় তেতিয়া আমি সকলোৱে এসাঁজ খাবলৈ হ'ব ভালকে, সেয়া আপোনালোকৰ আগত দেখুৱাম। মই যাবলৈ অনুৰোধ জনাইছো। কিমানটো সফল হয় বিফল হয় নাজানো, যদি সফল হৈ গ'লে আমাৰ সুবিধা হ'ব। এইবাৰ মই অংকুৰৰ ওচৰলৈ আহিব বিচাৰিছো। এই গান ভাল গায় কিন্তু চাগে গান গাবলৈ লাজ কৰিব। বিহুৰ বতৰত অলপ অংকুৰ উঠি আহিব লাগে। ৰাতিপুৱাৰ পৰা আচলতে যথেষ্ট কষ্ট কৰি আছে। আমাৰ এই অনুষ্ঠানটো কৰিম বুলি আমি ভবা নাছিলো। আজি পিছবেলা হঠাৎ ভাবিলো আৰু ভাবি পেলাই আমি হঠাৎ যা যোগাৰ কৰিছো আৰু তাত অংকুৰে যথেষ্ট সহায় কৰিছে। কিমান লয় তোমালোকে ইয়াত একেলগ হৈ ভোজ খোৱা? প্ৰায় আমাৰ 150-200 হ'ব। অকল ডেকা গাভৰুৰ ভোজ হয় আমাৰ ইয়াত। আমি 14 তাৰিখে ইয়াত ভোজ খোৱা হ'ব, সেইদিনা আমাৰ লাষ্ট। আজিলৈকে আজি তোমালোকৰ প্ৰথম দিন, এতিয়ালৈকে তোমালোকে হাঁহ আনিব সক্ষম হৈছানে? বৰ্তমান